নমস্কাৰ সকলোলৈ। মই এতিয়া ঔটেঙাৰ আচাৰ বনাব লৈছোঁ। আহকচোন আপোনালোককো দেখাওঁ মই কেনেকৈ ঔটেঙাৰ আচাৰ বনাওঁ। এইখিনি চাওকচোন ঔটেঙা। এইখিনি আমি কাটি উতলা গৰম পানীত অলপ দেৰি ভিজাই ধুনীয়াকৈ শুকুৱাই লৈছোঁ। পানী নাইকিয়াকৈ একেবাৰে ধুনীয়াকৈ চাওকচোন শুকুৱাই লৈছোঁ। আৰু এয়া পকা জলকীয়া লৈছোঁ, ধুনীয়াকৈ শুকুৱাই লৈছোঁ। আৰু এয়া মছলা, আৰু এয়া হৈছে বগা সৰিয়হ। মই পূৰা ভিনেগাৰত ভিজাই ৰাখিছিলোঁ, পানী দিয়া নাই, অকল ভিনেগাৰ। মছলাখিনি মই এতিয়া গৰম কৰি ল'ম। এইখিনি মছলা ইয়াত চব গুটি, জিৰা আছে, ধনিয়া আছে, আৰু এইটো পাঁচফোৰণ আছে। এইখিনি মই ধুনীয়াকৈ কেৰাহীতে অলপ দেৰি গৰম কৰি ল'ম। অকণমান গৰম কৰাৰ পিছত এই পকা জলকীয়াখিনি যে দেখিছিলে সেইখিনিও মই একেলগে লগতে ধুনীয়াকৈ গৰম কৰি ল'ম। এই মিক্সি বাতিটোতে মই ভৰাই ল'লোঁ। মিক্সি বাতিটোতে ভাজি লোৱা মছলাখিনি দি ল'লোঁ, আৰু আধা পিচাহে কৰিম। এয়া সৰিয়হখিনিও পিচি লওঁ, লগত আৰু অকণমান ভিনেগাৰ দি দিওঁ। সৰিয়হখিনি মই অকণমানহে পিচিছোঁ, আধাত। জলকীয়াখিনি ডোখৰকৈ কাটি ল'লোঁ, আৰু এয়া আচাৰটো মই চব তলতে ৰেডি কৰি লৈছোঁ। কেৰাহী গৰম কৰি তেল অলপমান দিছোঁ। এয়া নিমখো মই দি দিছোঁ, চব চৰিয়াটোতে কৰি দিছোঁ। হালধিও দি দিছোঁ। তেল গৰম হ'ল, কেঁচা ভাতটো নাইকিয়ালৈকে মই ভাজি ল'ম। কালাৰৰ কাৰণে মই অকণমান ৰেড চিলি দিম। সৰিয়হখিনিও ভাজি লোৱা হৈ গৈছে। এইখিনি দি দিছোঁ, এতিয়া ধুনীয়াকৈ তলতে মিলাই ল'ম। তাৰপিছত তেল অলপ কেঁচা তেল দিম মই দিলেও। আচাৰত মই কেঁচা তেলহে দিওঁ, একেবাৰে কম তেলতে হ'ব। এইখিনি চাওকচোন ধুনীয়াকৈ মিলাই ল'লোঁ। এনেকৈ মই 4 দিনমান ৰ'দত দি থাকিম, তাৰপিছত বটলত ভৰাই দিম। আচাৰ ৰেডি। 1 সপ্তাহৰ পিছৰ পৰা খাব পৰা হৈ যাব।